নমস্কাৰ, জয় শ্ৰীকৃষ্ণ। বন্ধু বান্ধৱীসকল, মধু বাটিকা আছাম ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। এই চেনেলটোত যদি আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি চেনেলটো আগবঢ়াই নিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। এই চেনেলটোত বিভিন্ন জ্ঞানবৰ্ধক ভিডিঅ' দিয়া হয়, যিবোৰ আমাৰ জীৱনত অতি দৰকাৰী। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো দেখিছে আমাৰ সমাজতে কোনো মানুহৰ ধন ধানেৰে অতি চহকী, কিন্তু বংশৰ প্ৰদীপৰ অভাৱত অৰ্থাৎ সন্তানহীনতাৰ বাবে বা সন্তানৰ বেমাৰ আজাৰ ৰোগগ্ৰস্ততাৰ বাবে ঘৰখনত সুখ শান্তি নাথাকে, আনন্দ নাথাকে। কোনোখন ঘৰত জনসংখ্যা বহুতো আৰু অভাৱে পীড়িত হৈ মানুহখিনি অশান্তিত থাকে। আৰু তেতিয়া কোনো জ্ঞানী লোকে মন্তব্য কৰে যে সেই ঘৰখনত পিতৃদোষ লাগিছে। এই পিতৃদোষনো কি? সনাতন সংস্কৃতিত সকলোৱে পিতৃপুৰুষক মান্যতা দিছে। আমাৰ প্ৰত্যেক মানুহৰে পিতৃ মাতৃ ককা আইতা, আজু ককা আইতা, পিতামহ মাতামহী আদি কৰি পূৰ্বপুৰুষসকলৰ কথা আমি জানো যে এই পৃথিৱীত জন্মগ্ৰহণ কৰি সংসাৰৰ নাটক শেষ হ'লে এটা সময়ত পৃথিৱীত শৰীৰ ত্যাগ কৰিব লাগে, আৰু ই হ'ল প্ৰকৃতিৰ নিয়ম। শৰীৰ ত্যাগ কৰি আত্মা এক অন্য লোকলৈ গতি কৰে। আত্মাৰ সদ্গতিৰ বাবে তেওঁৰ বংশৰ জীৱিত লোকসকলে পিতৃতৰ্পণ, পিণ্ডতৰ্পণ, শ্ৰাদ্ধ, ভাগৱত পাঠ, নাম কীৰ্তন আদি কৰে, আৰু তাৰ দ্বাৰা আত্মা তৃপ্ত হৈ সদ্গতি প্ৰাপ্ত হয়। পৰলোকৰ পূৰ্বপুৰুষৰ আত্মা সন্তুষ্ট হ'লে জীৱিত বংশধৰসকলক আশীৰ্বাদ দিয়ে আৰু বহু দিশত ৰক্ষণাবেক্ষণো দিয়ে। কিন্তু কোনো লোক বা পৰিয়াল পূৰ্বপুৰুষৰ কৰ্তব্যৰ প্ৰতি আওকাণ কৰিলে বা অৱজ্ঞা কৰিলে, পিতৃযজ্ঞ নকৰিলে কি হয়? তেওঁৰ পিতৃপুৰুষসকল অতৃপ্ত হয় আৰু বিতুষ্ট হয়, আৰু ইয়াৰ ফলত তেওঁলোকে সেই আশীৰ্বাদৰ পৰা বঞ্চিত হয়। পিতৃদোষ লাগে। পিতৃদোষৰ দ্বাৰা সেই বংশৰ লোক পীড়িত হৈ নানা অমংগলৰ সন্মুখীন হ'বলগীয়া হয় বুলি শাস্ত্ৰই কয়। পিতৃপুৰুষ বিতুষ্ট হ'লে দোষ উৎপন্ন হয়, সেয়াই হ'ল পিতৃদোষ। কেনেকৈ জানিব এখন ঘৰ পিতৃদোষৰ দ্বাৰা পীড়িত বুলি? ঘৰখনত ধন ধানৰ অভাৱ নাই, কিন্তু সন্তান বা কুলদীপক নাই। কেতিয়াবা ঘৰখনত সদায়েই কোনোবা এজন ৰোগগ্ৰস্ত হৈ থাকে, আৰু কেতিয়াবা নানা অভাৱে পীড়িত দৰিদ্ৰ জীৱন যাপন কৰিবলগীয়া হয়। কেতিয়াবা ঘৰখনত মানসিক বিকাৰগ্ৰস্ত লোকৰ সংখ্যা বৃদ্ধি পায়। কেতিয়াবা দেখিব শাৰীৰিক বিকাৰগ্ৰস্ত শিশুৰ জন্ম হয়। শিশুসকলৰ জন্মৰ ক্ষেত্ৰত নানা বাধা উৎপন্ন হয়। জন্মৰ পিছত হয়তো শিশু বেছি দিনলৈ জীয়াই নাথাকে, কুশলে নাথাকে। কেতিয়াবা দেখিব বিবাহযোগ্য ল'ৰা ছোৱালীৰ বিবাহত বাধা উৎপন্ন হৈ বহু বয়সলৈকে বিবাহ নোহোৱাকৈ থাকে, বা বিবাহ ঠিক হ'লেও আৰু সেইবোৰ বিবাহ ভাঙি যায়। ঘৰখনত সদায় হাই কাজিয়া, কলহ অশান্তিৰে ভৰি থাকে। এনেবোৰ যেতিয়া দেখিব তেতিয়া জানিব যে তাত পিতৃদোষ লাগিছে। এনে বিভিন্ন বাধাৰে কষ্ট ভোগ কৰে পিতৃদোষৰ দ্বাৰা পীড়িত হ'লে। এই পিতৃদোষ নিবাৰণৰ বাবে বা পিতৃদোষ নহ'বলৈ কিছুমান সহজে কৰিব পৰা উপায় আছে। তেনে উপায় যিবোৰ সনাতন সংস্কৃতিত প্ৰচলন হৈ আছে, তেনেবোৰ নিয়ম আমি পালন কৰিব পাৰোঁ। আমি নিতৌ পুৱা সোনকালে স্নান আদি কৰি শুদ্ধ হৈ সূৰ্যদেৱক তামৰ লোটাৰে জল অৰ্ঘ্য দিব লাগে। লগতে সূৰ্যদেৱৰ মন্ত্ৰ ওম সূৰ্যায় নমঃ, ওম আদিত্যায় নমঃ আদি মন্ত্ৰ গাই বা উচ্চাৰণ কৰি এই জল অৰ্ঘ্য দিব লাগে। জ্যোতিষ শাস্ত্ৰত সূৰ্যদেৱক পিতৃকাৰক গ্ৰহ বুলি মনা হৈছে। জল অৰ্ঘ্য দি নমস্কাৰ কৰিলে সূৰ্যদেৱ অত্যন্ত সন্তুষ্ট হয়, আৰু ইয়াৰ দ্বাৰা পিতৃপুৰুষ সন্তুষ্ট হয়। নিয়মিত চৰাই চিৰিকটি, কাউৰী, কুকুৰ, পৰুৱা আৰু গৰু গাইক কিছু ভোজন কৰাব লাগে। ইয়াৰ দ্বাৰা
পিতৃপুৰুষ সন্তুষ্ট হয়। অমাৱস্যা তিথিটো পিতৃপুৰুষৰ নামত উৎসৰ্গিত। অমাৱস্যা তিথিত আহঁত গছৰ গুৰিত মিঠা জল অৰ্পণ কৰি মিঠাতেলৰ চাকি এগছি জ্বলাই আৰু ওম নমো নাৰায়ণাই নমঃ, ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ 11 বাৰ 21 বাৰ বা 108 বাৰ জপ কৰি আহঁত জোপাক 7 বাৰ প্ৰদক্ষিণ কৰিব লাগে। এই কাম দিনৰ আগবেলাতে কৰিব লাগে। আহঁত গছজোপা প্ৰথম পুৰুষ নাৰায়ণৰ প্ৰতীক বুলি জ্ঞান কৰা হয়। সেয়েহে ইয়াৰ দ্বাৰা পিতৃপুৰুষ অত্যন্ত সন্তুষ্ট হয়। পূৰ্বপুৰুষৰ শ্ৰাদ্ধৰ তিথিত সামৰ্থ্য অনুসৰি পিতৃতৰ্পণ নাইবা শ্ৰীমদ ভাগৱত কথা পাঠ, বিষ্ণু সহস্ৰ নাম পাঠ আদি কৰিব লাগে আৰু তেনেদৰে পিতৃপুৰুষ অত্যন্ত সন্তুষ্ট হয়। গোকৰ্ণদেৱে কোৱা শ্ৰীমদ ভাগৱত কথা শ্ৰৱণ কৰি বাঁহৰ মাজত আবদ্ধ হৈ থকা ধুন্দকাৰীৰ প্ৰেতাত্মাও মুক্তি লাভ কৰিছিল। অমাৱস্যা তিথিত এলোটা জল দক্ষিণলৈ মুখ কৰি পিতৃপুৰুষৰ নামত অৰ্পণ কৰক। ওম পিতৃ দেৱেভ্যো নমঃ বুলি অৰ্পণ কৰক। বছৰত পিতৃপক্ষত পূৰ্বপুৰুষৰ নামত পিতৃতৰ্পণ কৰা উচিত। পূৰ্বপুৰুষৰ শ্ৰাদ্ধ তিথিত ব্ৰাহ্মণ বা ভকতজনক ভক্তিৰে সাত্বিক ভোজন কৰাই বস্ত্ৰ আৰু দক্ষিণা আদি দিলে পিতৃপুৰুষ অত্যন্ত সন্তুষ্ট হয়। এনে কাৰ্যৰ দ্বাৰা পুণ্য লাভ হয় আৰু এই পুণ্যৰ ফলত পূৰ্বপুৰুষৰ আত্মাই শান্তি লাভ কৰে আৰু অত্যন্ত সন্তুষ্ট হৈ আশীৰ্বাদ কৰি থাকে আৰু তাৰ দ্বাৰা আমাৰ জীৱন বহু বিপদৰ পৰা মুক্ত হৈ থাকে। পিতৃপুৰুষৰ সন্তুষ্টিৰ কাৰণে কৰা কামসমূহক পিতৃযজ্ঞ বোলা হয় আৰু ই আমাৰ জীৱনত এক মহান কৰ্তব্য। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি কেনে পালে মন্তব্য কৰিবচোন। ভিডিঅ'টি শুনাৰ বাবে ধন্যবাদ থাকিল। জয়